আৰু এইবিলাক যে বাংলাদেশী খেদাৰ নামত যে ভেকু ভাওনা এখন কৰি আছে, বাংলাদেশী যদি হয়েই পাঞ্জাৱবতী ট্ৰাকত ভৰাই বাংলাদেশলৈ পঠাই নিদিয়ে কিয়? চৰ অঞ্চলৰ মাটি হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰ নেকি? তাত হাঁহিয়ে উঠে কথাবোৰ। স্বয়ং মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি বিধায়ক MLA সাংসদ গোটেই মখাই মন্ত্ৰী পৰিষদে নিজকে একে সিংহ বুলি ভাবে। জানিবি যে সিহঁততো কোনো জোৰ থকা মানুহ কোনো নায়েই। সেইটো চাৰিওফালে শিয়ালৰ নিচিনা চিকিউৰিটি গাৰ্ড এসোপা ৰাখি এস্কৰ্ট সোপাৰ মাজত গৈ পেলাই ডাঙৰ ডাঙৰ শিৰ ফুলাই ফুলাই ভাষণ দিলে ক'লে সিংহ বুলি নকয়। সিংহ সাধাৰণ ভোটাৰ হয়, যি নিশ্চিন্ত মনে ঘূৰি ফুৰিব পাৰে, যি মন যায় তাকে কৰিব পাৰে, য'ত মন যায় তাতে যাব পাৰে, যি মন যায় তাকে খাব পাৰে, মুক্ত মনে সকলোৰে লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰে। আপোনালোকৰ নিচিনা মুতিব লাগিলেও বডিগাৰ্ডক কৈহে মুতিবলৈ যাব লাগে, হাগিব লাগিলেও বেলেগক কৈহে হাগিব যাব লাগে, খাবলৈও আনে পৰীক্ষা কৰি দিলেহে খাব পাৰে। সেইটো জীৱন বুলি নকয়, বন্দিত্ব বুলি কয়। আৰু এইবিলাক যে বাংলাদেশী খেদাৰ নামত যে ভেকু ভাওনা এখন কৰি আছে, বাংলাদেশী যদি হয়েই পাঞ্জাৱবতী ট্ৰাকত ভৰাই বাংলাদেশলৈ পঠাই নিদিয়ে কিয়? চৰ অঞ্চলৰ মাটি হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰ নেকি? তাত বহাব অসমৰ মাটি, সেয়া অসমৰ বনাঞ্চলৰ মাটি, চৰ অঞ্চলৰ মাটি, তাত বাংলাদেশী বুলি উচ্ছেদ কৰা সকলক বহাবলৈ কোনে অধিকাৰ দিলে? ইছ ৰাম, নিজকে একেবাৰে দাঁত